Hello friends, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ ভালেই আৰু আমাৰো বৰ্তমান ভালেই আৰু ৰাতিপুৱা কাম চাম কৰি আজৰি হৈ গ'লোঁ। আজি বহুত এক্সাইটেড হৈ আছোঁ। আজি আমাৰ ভণ্টি আহিব, মানে আমাৰ এক্টৰ ভনী আহিব, তো 5 মাহৰ মূৰত আহিব। তো আজি বহুত মনটো ভাল লাগি আছে, তো তাইক লগ পাম আজি। এয়া আমাৰ এটাই গৌ পাৰিছে, সেইটোত ভৰ্তি হৈ গৈছিলে, কিন্তু এতিয়া কমি অকণমানহে হৈছে। গৈ গৌ পগোৱা হৈছে নাই, দেউতা মাজে মাজে চায়ো আছে। ঘৰতে যিহেতু কুঁহিয়াও আছে আৰু মেচিনটোও আনিলে, সেইকাৰণে বিহু বুলি আৰু গৌ পাৰিবলৈ লৈছোঁ বিহুৰ কাৰণে। ৰাতি 11টা চাৰে 11টামান বাজিলেগৈ গৌ পাৰি থাকোঁতে। ইয়াৰ দাদাই ভিডিঅ'ৰ লগত ল'বলৈ লাজ কৰিছিলে, সেইকাৰণে কাৰ বাবে চঞ্চল হৃদয়ত আলোড়ন, কাৰ বাবে দ্ৰুততৰ মোৰ স্পন্দন। এয়া আমাৰ গৌ পাৰি হৈ গ'ল। মায়ে এইফালে মিঠৈ বনাই আছিলে, ইয়াত গৰুবিলাক মানে ডুঙত থৈছিলে, তাকে হেৰি কৰি ৰাতি ভিডিঅ' কৰাৰ কাৰণে ফটোবিলাক স্পষ্ট হোৱা নাই। ইয়াৰ পিছদিনাৰ হয়, মই পিঠা খুন্দিছিলোঁ। ফুৰিবলৈ যাব, সেইকাৰণে পিঠা বনাই আছোঁ আমি। এয়া মায়ে সেই পিঠা খুন্দিছিলোঁ যে, তাই তেল পিঠা পুৰিবলৈ লৈছে আৰু পুৰি আছে আৰু আপোনালোকক দেখাই আছোঁ। সেইজনী আমাৰ ভণ্টি আহি গ'ল। নামত আহিছোঁ 6 মাহৰ মূৰত দেখা। 5 মাহৰ মূৰত আহিছে। 4 মাহ হ'ল দে। 5 মাহ? 5 মাহ। নিজে বহাৰ পৰা 6 মাহ হ'ল। সিদিনাখন আহিম কওঁতে তাই একদম বহা। গৰুখিনি নিজৰ ঘৰৰ গৰু আছিলে যে, এতিয়া পেৰা দেখাইছিলোঁ যে, সেই পেৰা গৰুখিনি এইখিনি হৈছিলে আৰু তিলৰ লগত লগাই দিলোঁ যে, সেইকাৰণে লদা হৈ গৈছিলে। মানে একেবাৰে গৰুৰ হেৰিটো হোৱাকৈ নাই, যিহেতু মানে মা ফুৰিবলৈ যাব, তো সেইকাৰণে তিল পিঠা বনোৱা হৈছিলে আৰু মিঠৈ বনোৱা হৈছিলে, তেল পিঠা বনোৱা হৈছিলে। আপোনালোকক বাকীবিলাক বনোৱা আপোনালোকক নেদেখুৱালোঁ আৰু ইজনী একদম কথা পতাত ব্যস্ত হৈ আছে আৰু মজগুল। মোৰ এইটো ভিডিঅ' দিবলৈ আছে, বনাই সেইজনী আমাৰ পিঠা চোৰ, পিঠা চুৰ কৰি খাবলৈ আহিছে। তাই কান্দি হ'লেও মানে এটা নিবই পিঠা। এয়া তাই দেউতাকলে পাপাকলে নিছে, এটা পিঠা মনে চুকৈ লৈ গৈছে। চিধা বাপেকলে আনিছে, দেখিছা? হাই ফ্ৰেণ্ডছ, কালি ভিডিঅ'টো এদায় কৰিবলৈ নহ'ল আৰু ভাবিলোঁ আজি শেষ কৰি দিওঁ আৰু। এতিয়া মই দহি বাতি আছিলোঁ, মই দহি বাতিছিলোঁ আৰু দহি বটাখিনি কেনেকুৱা হৈছে কমেণ্টত জনাবচোন। আৰু কেনেকুৱা লাগিছে মই ইউটিউবৰ পৰা চাই দহি বাতিছিলোঁ, তো এয়া চাওক কেনেকুৱা লাগিছে জনাবা।
এফালে বাতি হৈছে আৰু পতা হৈছে আৰু তো ইফালে অলপ বাকী আছেগে এয়া বেছি না আধাটো আছেগে হ'ব আৰু যদি চাই ভাল লাগিলে ভিডিঅ'টো লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰি দিব আৰু মোৰ ভিডিঅ'টো নতুনকৈ চাইছে যদি প্লিজ ছাবস্ক্ৰাইব কৰি দিব